নাই বন্ধুসকল একদম যাব দেই হাই কেনেকুৱা ভাল আছে না ই গম পাইছে না অসমৰ ছোৱালী আহিছে অসমৰ কোন জেগা অসমৰ ছোৱালী লখিমপুৰ ছোৱালী বিয়া পাতিছিল দেই লখিমপুৰ ছোৱালী তামিল মানুহ দেই তামিল মানুহ এয়া লোকেল মানুহ তাৰপিছত এতিয়া মানুহজনী তাতে আছে দুটা ল'ৰা আছে কলেজ পঢ়ি আছে দুটা ল'ৰা আছে কৈছে দেই দুটা ল'ৰা আছে গম পাইছে না কলেজ পঢ়ি আছে হা তামিল মানুহ হয় অসমৰ ছোৱালী পাতিছে চাওক মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই কাৰণে না গম পাইছে না ভাষাটো ইমান স্পষ্ট শিকিলে আৰু খবৰ খাতি কেনেকুৱা ভাল আছে মোৰ ভাল আছে। একদম ধুনীয়া একদম ধুনীয়া কৈছে দেই একদম ধুনীয়াকৈ চাওক মই যেনেকৈ তামিল ভাষা স্পষ্টকৈ জানো এইখেতে জানে হয় নাই হা ঠিক আছে বাই অসম কেতিয়া যাব আকৌ এতিয়া নাই 2 মাহ পাছত যাম 2 মাহ পাছত কোন জেগা লখিমপুৰ প্ৰথম গুৱাহাটী যাম তাৰপাছত লখিমপুৰ যাম বিহুত গৈ পাইছে নাই বিহুতো এতিয়া নাযাওঁ পাছত যাম এতিয়া মোৰ কাম আছে তাত খেতি বাৰী কাম আছে তাত মোৰ খেতি বাৰীৰ কাম আছে কৈছে দেই বন্ধুসকল জানে না তামিল মানুহ হয় সঁচাই কৈছোঁ হয় নাই তামিল মানুহ জয় হিন্দ জয় আসাম জয় আছাম কৈছে দেখিলে চব বন্ধুসকল গম পালে তেখেতে অসমৰ ছোৱালী পাতিছে লখিমপুৰৰ দেই লখিমপুৰৰ কোনে কোনে চাই আছে ক'বা অসমীয়া জানে মজা জানে গম পাইছে বন্ধুসকল চব লখিমপুৰৰ কোনে কোনে চাই আছে ক'বা লখিমপুৰৰ বিয়া পাতিছে